Subscribe and hit the bell icon to never miss an update from Mathantrix. এইবাৰৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীসকলৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো সকলো বোৰ্ডৰ 10ম আৰু 12ম শ্ৰেণীৰ পৰীক্ষা বাতিল হ'ব নেকি ইয়াৰ ওপৰত আজিৰ এক ডাঙৰ আপডেট আহিছে তোমালোকে ইয়াত দেখা পাইছে পোষ্টত যে কেনসেল বোৰ্ড এক্সাম 2022 ষ্টুডেণ্ট সিক সাচেটাৰৰ হেল্প মিনিষ্টাৰ ৰিপ্লাইজ অৰ্থাৎ শিক্ষাৰ্থীসকলে পুনৰ পৰীক্ষা বাতিল সন্দৰ্ভত সকলো বোৰ্ড এক্সাম বাতিল সন্দৰ্ভত এজন মিনিষ্টাৰ কংগ্ৰেছৰ ডাঙৰ এমপি তেওঁক ৰিকুৱেষ্ট কৰিছিলে আৰু তাৰ পাছতে এই মিনিষ্টাৰজনেও শিক্ষাৰ্থীসকলক টুইটাৰ যোগে ৰিপ্লাই দিছিলে তেওঁ কি ৰিপ্লাই দিছিলে আৰু ষ্টুডেণ্টসকলে কি ৰিকুৱেষ্ট কৰিছিলে তোমালোকে ইয়াত জানিব পাৰিব ইয়াত কোৱা হৈছে তোমালোকে দেখা পাইছে যে বোৰ্ড এক্সাম 2022 কেনসেলেশ্যন ইজ ওয়াইডলি ডিমান্ডেড তোমালোকে জানে যে বহু জগাৰ বহু শিক্ষাৰ্থীসকলে ডিমান্ড কৰিছে যাতে পৰীক্ষাটো বাতিল কৰা হয় by the student and various campaign on Twitter are being initiated on this যে টুইট যোগেও বহু প্ৰতিবাদ চলি আছে শিক্ষাৰ্থীসকলে বহু প্ৰতিবাদ জনাইছে যাতে অফলাইনৰ পৰীক্ষাটো বাতিল কৰা হয় আৰু তাৰ পাছত কি লিখা আছে যে নাও ষ্টুডেণ্ট আৰ সিকিং হেল্প ফ্ৰম কংগ্ৰেছ এমপি সাচেটাৰৰ ৰিকুৱেষ্টিং হিম টু ৰেইজ ভয়েছ এগেইনষ্ট অফলাইন কণ্ডাক্ট অফ বোৰ্ড এক্সাম কিন্তু এতিয়া কি হৈছে শিক্ষাৰ্থীসকলে হেল্প বিচাৰিছে এজন কংগ্ৰেছৰ এমপি সাচেটাৰৰ আৰু তেওঁক ৰিকুৱেষ্ট কৰিছে আৱাজ উঠাই যাতে পৰীক্ষা অফলাইনৰ সকলো পৰীক্ষা বাতিল কৰা হয় ইয়াৰ ওপৰত আৰু সাচেটাৰুৰে ৰিপ্লাইও দিছিলে তেওঁ কি ৰিপ্লাই দিছে সাচেটাৰুৰ ৰিপ্লাই অন টুইটাৰ আই সিম্পি দিছ উইথ দ্য প্ৰব্লেম বাট হোৱাটছ দ্য সলিউশ্যন তেওঁ কৈছে যে আমি সহানুভূতি প্ৰকাশ কৰিছোঁ কিন্তু এই প্ৰব্লেমটোৰ সলিউশ্যন কি ইফ এক্সাম আৰ নট হেল্ড যদি পৰীক্ষা নহয় উডন্ট দ্য ষ্টুডেণ্ট লছ এ ইয়াৰ শিক্ষাৰ্থীসকলে এটা বছৰ লছ কৰিব নেকি তেওঁ কুৱেশ্যন কৰিছে তোমালোকে ইয়াত দেখা পাব যে তাৰ টুইটাৰ একাউণ্টৰ ফালৰ পৰা এই ৰিপ্লাইটো দিয়া হৈছিল যে আই সিম্পেথিজ উইথ দ্য প্ৰব্লেম বাট হোৱাটছ দ্য সলিউশ্যন ইফ এক্সাম আৰ নট হেল্ড উডন্ট দ্য ষ্টুডেণ্ট লছ